কি ক'ব আজি? আমি টাই আহোম ছাত্ৰ সন্থাৰ এটা কথা স্পষ্ট যে নাগৰিকত্ব সংশোধনী বিধেয়ক আমি কোনো কাৰণে মানি নলওঁ। জাতি ধ্বংসীয়ে এই বিধেয়ক আমি কেতিয়াও মানি ল'ব নোৱাৰোঁ। এটা জাতিৰ অস্তিত্ব, এটা জাতিৰ ভাষা সংস্কৃতিক যি ধ্বংস কৰিব পাৰে, এটা জাতিক নিষেধ কৰি যিখন বিধেয়কে আনিব বিচাৰিছে তাক আমি কেতিয়াও মানি ল'ব নোৱাৰোঁ। আৰু আজি দিল্লীত যি আলোচনা হৈছে, এই আলোচনাত বহুকেইটা সংগঠনে স্পষ্ট ৰূপত কৈছে যে অসমত নাগৰিকত্ব সংশোধনী বিধেয়ক অসমীয়া ৰাইজে কেতিয়াও মানি নলয়। আৰু আমি টাই আহোম ছাত্ৰ সন্থাৰ এয়া স্পষ্ট মত। আৰু তাৰ লগে লগে আমি এটা কথা স্পষ্টভাৱে কৈছোঁ, টাই আহোম ছাত্ৰ সন্থাই জন্মলগ্নৰে পৰা এটা দাবী উত্থাপন কৰি আহিছে যে আমাৰ যি জন্মস্বত্ব অধিকাৰ, সাংবিধানিক প্ৰদত্ত যি অধিকাৰ, আমাৰ জনজাতিকৰণ, এই জনজাতিকৰণৰ মৰ্যাদা লৈ দিল্লী আৰু দিছপুৰে অসম ৰাজ্য চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰে হেতালি খেলা আৰম্ভ কৰিছে। গতিকে এই হেতালি খেলা আৰম্ভ কৰক। অসম যদি বচাবলৈ হয়, অসমত গ্ৰাস কৰা বিদেশীৰ সমস্যাক যদি নিষেধ কৰিব লগা হয়, তেনেহ'লে অসমৰ 6 জনগোষ্ঠীক, টাই আহোম জনগোষ্ঠীকে ধৰি অসমৰ 6 জনগোষ্ঠীক জনজাতি মৰ্যাদা প্ৰদান কৰিব লাগিব। আৰু যেতিয়ালৈকে অসমৰ টাই আহোমকে ধৰি অসমৰ 6 জনগোষ্ঠীক জনজাতি মৰ্যাদা প্ৰদান নকৰিব, তেতিয়ালৈকে আমাৰ সংগ্ৰাম অব্যাহত থাকিব। ইতিমধ্যে এই জোৰ সমদল আজি ধেমাজিত সমাপ্ত হ'ব আৰু ডিচেম্বৰ মাহৰ 9 তাৰিখৰ পৰা সম্পূৰ্ণ 20 তাৰিখলৈকে আমি আকৌ পুনৰ একাধিকভাৱে একাধিক্ৰমে আমাৰ অৱস্থান ধৰ্মগত কাৰ্যসূচী আমি ৰূপায়ণ কৰিম। আমি পূৰা 10,000 মানুহ গুৱাহাটীৰ দিছপুৰ ফিল্ডত আমি সমবেত কৰি আমি গণসমাৱেশ কাৰ্যসূচী আমি ৰূপায়ণ কৰিম। আমি দিল্লীত আন্দোলন কৰিবৰ কাৰণে আমি ইতিমধ্যে সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। আমাৰ কাৰ্যসূচী অৱধাৰিতভাৱে চলিব। আজি আমাৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহকত এই সিদ্ধান্ত হৈছে, যেতিয়ালৈকে অসমীয়া প্ৰত্যেকজন ৰাইজৰ দাবীৰ প্ৰতি সহানুভূতি নজনাব, দাবী সহমত নজনাব কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰে, তেতিয়ালৈকে আমাৰ আন্দোলন অব্যাহত থাকিব। স্পষ্ট জনজাতিকৰণ আমাৰ জন্মস্বত্ব অধিকাৰ, জনজাতিকৰণ লাগিবই। কিন্তু জনজাতিকৰণৰ চৰ্তলৈ কেব আনিবলৈ বিচাৰিলে সেয়া আমি কেতিয়াও মানি নলওঁ। মুঠতে এটা কথা স্পষ্ট, কেব 16 আমি কেতিয়াও মানি নলওঁ। আৰু ইয়াৰ পাছতো যদি ৰাজ্য আৰু কেন্দ্ৰীয় চৰকাৰে অসমত জোৰকৈ কেব জাপি দিয়ে, তেনেহ'লে তাৰ পৰিপ্ৰেক্ষিতত যদি কিবা পৰিৱেশ পৰিস্থিতিৰ সৃষ্টি হয়, তাৰ কাৰণে ৰাজ্য আৰু কেন্দ্ৰীয় চৰকাৰ জগৰীয়া হ'ব।